নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত। বহুখিনি কেণ্ডিডেটে সুধি আছে যে ডিষ্ট্ৰিক্ট চিলেকশ্যন কেনেকৈ কৰোঁ বা প্ৰিফাৰেঞ্চত কোনখন ডিষ্ট্ৰিক্ট ৰাখিলে ভাল হ'ব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি ৰাখোঁ, থাৰ্ড প্ৰিফাৰেঞ্চত কি ৰাখোঁ, ছেকেণ্ডত কি ৰাখোঁ, বা ধৰক বেছি পষ্ট থকা ৰাখিম মানে কম পষ্ট থকা ৰাখিম নে হোম ডিষ্ট্ৰিক্ট ৰাখিম, এনেকুৱা বহুতখিনি কুৱেশ্যন কমেণ্ট ছেকশ্যনত সুধি আছে বা পাৰ্চনেলিও কিছুমানে মোক মেছেজ কৰি সুধি আছে। চ' ভাবিলোঁ ভিডিঅ' এটাই লৈ আনো ইয়াৰ ওপৰত। গোটেইখিনি কথা ভালকৈ আলোচনা হ'ম ইয়াতে, আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ডিষ্ট্ৰিক্টতো কোনখন ডিষ্ট্ৰিক্টত কি কি কাৰণত কাট অফ বেছি যাব পাৰে, কেনেকুৱা ডিষ্ট্ৰিক্টত, সেই বিষয়ে আমি অলপ ইয়াতে আলোচনা কৰিম ভিডিঅ'টোত। চ' ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত টোটেলি আজি এই ভিডিঅ'টো আনিছোঁ মই। চ' শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ ভাল পাব। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ নাম্বাৰবোৰ কেনেকুৱা, পাৰ্চেণ্টেজ কেনেকুৱা। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' এতিয়া কথাটো হ'ল, ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে বহুখিনি কেণ্ডিডেটে কিছুমান ভুল কৰা দেখা যায়, বিশেষকৈ প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত। কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু যিটো থাৰ্ড প্ৰিফাৰেঞ্চ আছে, এইকেইটাত যিকোনো ডিষ্ট্ৰিক্টে ৰাখি দিয়ে, যাৰ ফলত কি হয়, কেণ্ডিডেটজনে চাকৰি পোৱাৰ পিছত ট্ৰেন্সফাৰ হৈ আহিবলৈ বহুখিনি প্ৰব্লেম পায় পিছত। কাৰণ আজিকালি 10 বছৰ নহ'লে সহজত ট্ৰেন্সফাৰ আপোনালোকে নহয়ে 10 বছৰ নহ'লে ট্ৰেন্সফাৰ নহয়। যদি মিউচুৱেল ট্ৰেন্সফাৰ নাপায় তেতিয়াহ'লে কিন্তু প্ৰব্লেম হোৱা দেখা যায় বহুখিনি। চ' চাকৰিত আবেদন কৰা সময়তে সেইটো ক্ষেত্ৰত গুৰুত্ব দিয়াটো যথেষ্ট দৰকাৰী। কাৰণ আপোনালোকৰ বহুখিনি কেণ্ডিডেটে যিহেতু এইবাৰ এপ্লাই কৰিব, চ' কিছুমান হয়তো এনেকুৱাও আপোনালোকৰ কেণ্ডিডেট আছে যিসকলৰ ঘৰত আপোনালোকৰ ধৰক অকলে আপুনিয়ে, আপোনাৰ কোনো ভাই ভনী নাই। চ' আপুনি যদি বহুত দূৰত ডিষ্ট্ৰিক্টত যাব লগা হৈ যায়, তেতিয়াহ'লে ঘৰত কিবা অসুবিধা হ'লেও আপোনালোকে আহিম বুলি আহিব নোৱাৰিব, বা চাকৰি কৰাত ঠাইতো আপোনালোকে শান্তিত থাকিব নোৱাৰিব। আৰু এইফালে আপোনালোকৰ ট্ৰেন্সফাৰো নহ'ব, কাৰণ আপোনালোকৰ অতি কম দিনৰ ভিতৰত ট্ৰেন্সফাৰ নহয়, আপোনালোকে সেইটো কথা জানেই। চ' প্ৰিফাৰেঞ্চত ডিষ্ট্ৰিক্টবোৰ চিলেক্ট কৰোঁতে সদায় সাৱধান হ'ব লাগে কিছুমান ক্ষেত্ৰত, যিবিলাক আমি ইয়াতে আলোচনা কৰিম ভিডিঅ'টোত। আৰু লগতে কেনেকুৱা ডিষ্ট্ৰিক্টত কাট অফবোৰ বেছি যাব পৰা সম্ভাৱনা বেছি থাকে, সেই বিষয়ে আলোচনা কৰিম। চ' অলপ আগতে মই যিটো কথা ক'লোঁ প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত, ধৰি লওক আপোনালোকৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত। চ' বঙাইগাঁও ডিষ্ট্ৰিক্টত ইউআৰৰ পষ্ট আছে 28, OBCৰ আছে 10, তেনেকৈ টি ট্ৰাইবৰ আৰু SC STৰ পষ্ট আছে। আপোনালোকে ধৰি লওক, মই ধৰি লৈছোঁ যে OBCৰ আপোনালোকে কেটেগৰীৰ হয়। চ' বঙাইগাঁও ডিষ্ট্ৰিক্টত OBC কেটেগৰী আছে 10টা পষ্ট। আপোনাৰ নাম্বাৰ আছে 112 বা 13 ধৰি লওক, 113 ধৰি লওক। চ' বহুত ভাল নাম্বাৰ 113। এতিয়া আপুনি পষ্টখিনি চাই ভয় কৰিলে বঙাইগাঁও ডিষ্ট্ৰিক্টত যে 10টা পষ্ট আছে OBCৰ, জেনেৰেলৰ 28 আছে, মইনো ক'ত পাম এইখন ডিষ্ট্ৰিক্ট। কিন্তু তথাপি আপুনি এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিব। কিন্তু আপুনি কি কৰিলে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত এতিয়া ধৰি লওক ডিব্ৰুগড় ডিষ্ট্ৰিক্টত পষ্ট বেছি আছে, আপোনালোকে দেখিছে। চ' জেনেৰেলৰ ক্ষেত্ৰত 85 আছে, OBCৰ ক্ষেত্ৰত 21। চ' আপুনি কি কৰিলে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ৰাখি দিলে, যে এইখন ডিষ্ট্ৰিক্টত পষ্ট বেছি আছে, পোৱা সম্ভাৱনা মোৰ বেছি আছে, চ' এইখন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখি দিলোঁ। ছেকেণ্ডত আপুনি ধৰি লওক এইখন আপোনাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টে ৰাখি দিলে, ধৰক ছেকেণ্ডত ধুবুৰী ডিষ্ট্ৰিক্ট ৰাখি দিলে, জেনেৰেলৰ 42 আছে বা OBCৰ 20 আছে। আৰু থাৰ্ড প্ৰিফাৰেঞ্চত আপোনালোকে কি কৰিলে, বঙাইগাঁও ডিষ্ট্ৰিক্ট ৰাখি দিলে, য'ত পষ্ট আছে জেনেৰেলৰ 28, OBCৰ 10। চ' ফাইনেলি মেৰিট লিষ্ট ওলাল, আৰু আপোনালোকৰ নামটো আপুনি প্ৰথম যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে বঙাইগাঁও ডিষ্ট্ৰিক্ট দিলে হয়, সেইখনতে আহি গ'ল হয়, তেনেকুৱা এটা মাৰ্ক আপোনালোকে পাৰ্চেণ্টেজটো দেখা পালে। চ' শেষত যিটো ফাইনেল লিষ্ট ওলাল, আপোনালোকৰ নাম্বাৰখিনি মিলিলোঁ যে যদি আপোনালোকে বঙাইগাঁও ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে হয়,
তেতিয়াহ'লে আপোনাৰ নামটো বঙাইগাঁও ডিষ্ট্ৰিক্টতে আহিল হয়। কিন্তু আপুনি যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিলে, আপোনাতকৈ কম নম্বৰ পোৱা ল'ৰা ছোৱালীখিনিও বঙাইগাঁও ডিষ্ট্ৰিক্টত চাকৰি পালে আৰু আপুনি চাকৰি পালে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যে দিছিল আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চাকৰি পালে। চ' বঙাইগাঁৱৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কিমান দূৰ ভাবি চাওক আপোনালোকে। 14 ঘণ্টাৰো চাগে বেছি লাগিব, 14-15 ঘণ্টাৰো। চ' ইমানখিনি অহা যোৱা কৰাতে টাইম লাগিব। চ' তেনেকুৱা এখন ডিষ্ট্ৰিক্টত আপুনি চাকৰি পালে। আৰু সকলোতকৈ বেয়া লগা কথা এইটোৱে, কাৰণ আপুনি যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত বঙাইগাঁও ডিষ্ট্ৰিক্ট দিলে হয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতে চাকৰি হ'ল হয়। কাৰণ নাম্বাৰটো আপোনাতকৈ কম নম্বৰ পোৱা ল'ৰা ছোৱালীও সেইখন ডিষ্ট্ৰিক্টত চাকৰি পালে হয়, মানে পাই গ'ল। আপুনি সেইটোত হায়েষ্ট, মানে আপোনালোকৰ সেইটোত বেয়া লাগিব যে মোতকৈ কম নম্বৰ পোৱা ল'ৰা ছোৱালীও বঙাইগাঁও ডিষ্ট্ৰিক্টত চাকৰি পালে মোৰ হোম ডিষ্ট্ৰিক্টত, আৰু মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বঙাইগাঁও ডিষ্ট্ৰিক্ট নিদিয়াৰ কাৰণে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ডিব্ৰুগড় দিয়াৰ কাৰণে মই ডিব্ৰুগড়ত চাকৰি পাই গ'লোঁ। চ' আপোনালোকে এইটো কথা মনত ৰাখিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সদায় আপোনালোকে হোম ডিষ্ট্ৰিক্টখন ৰাখিব। যদি মাৰ্ক অলপ আৰু ভাল আছে আপোনালোকৰ, একদম যাৰ বেয়া মাৰ্ক আছে সেইটো কথা বেলেগ। তথাপি যাৰ বেয়া মাৰ্কো আছে, হোম ডিষ্ট্ৰিক্ট নিদিলেও কাষত যিখন ভাল পষ্ট থকা, অলপ বেছি পষ্ট থকা ডিষ্ট্ৰিক্ট থাকে সেইখন চিলেক্ট কৰিব লাগে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত, নিয়াৰ বাই যিখন ডিষ্ট্ৰিক্ট থাকে। ছেকেণ্ড প্ৰিফাৰেঞ্চত আপোনালোকে ধৰি লওক বেছি পষ্ট থকা ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিলে। থাৰ্ড প্ৰিফাৰেঞ্চত আপোনালোকে কিন্তু কি কৰিব, অলপ ৰিস্ক ল'ব। ৰিস্ক লৈ কি কৰিব, অলপ কম পষ্ট থকা যিকেইখন মানে ডিষ্ট্ৰিক্ট বহুতে মানে প্ৰিফাৰেঞ্চত ৰখা নাই, আপোনালোকে কথা পাতি গম পাব ইউটিউবৰ কমেণ্ট ছেকশ্যনত বা ইউটিউবৰ ভিডিঅ'বিলাকত চাই গম পাব। যিবোৰ ডিষ্ট্ৰিক্ট বেছিভাগে মানে ফ'কাছত নানে আৰু, কিন্তু সিমান বেছি পষ্ট নাথাকে, অলপ কম পষ্ট থাকে কিন্তু ফ'কাছত বেছি নাহা ডিষ্ট্ৰিক্ট, তেনেকুৱা ডিষ্ট্ৰিক্ট এখন আপোনালোকে থাৰ্ড প্ৰিফাৰেঞ্চত ৰাখিব পাৰে। কাৰণ যদি সকলোৱে ভয় কৰে সেইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব যে পষ্ট কম আছে, এইখন ডিষ্ট্ৰিক্টত যদি এপ্লাই কৰোঁ প্ৰিফাৰেঞ্চটো মোৰ এনেই গুচি যাব, তেনেকুৱাকৈ বহুখিনি কেণ্ডিডেটে সেইখন ডিষ্ট্ৰিক্ট এভইড কৰে। আৰু যাৰ বিনিময়ত সেইখন ডিষ্ট্ৰিক্টত যথেষ্ট কম কাট অফ যোৱা দেখা যায় কিছুমান ক্ষেত্ৰত। আপোনালোকে আগৰ মেৰিট লিষ্টবিলাক চালেও দেখিব। চ' তেনেকৈ আপোনালোকে প্ৰিফাৰেঞ্চখিনি ৰাখিব, আৰু যদি তেনেকৈ ৰাখে আপোনালোকৰ যথেষ্ট সহায় হ'ব চাকৰি এটা পোৱাত। চ' সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আজি। প্ৰিফাৰেঞ্চক লৈ বহুখিনি ডাউট আছিল ল'ৰা ছোৱালীখিনিৰ, কিছুমানে মোক কমেণ্ট ছেকশ্যনত জনাই আছিল, কিছুমানে পাৰ্চনেলিও মোক জনাই আছিল। চ' সেইটো আজি ক্লিয়াৰ কৰি দিলোঁ। হয়তো আপোনালোকে বুজি পাইছে মই যিখিনি কথা বুজাইছোঁ। কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত জনাব। আৰু কিছুমান কথা জড়িত হৈ থাকে এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰাত, প্ৰিফাৰেঞ্চত ৰখাত, আৰু সেইবোৰ কাৰণৰ ভিতৰত অন্যতম এটা কাৰণ হ'ল, মই আপোনালোকক স্ক্ৰীণত দেখাই আছোঁ যে লিটাৰেচি ৰেট এইবিলাকো অলপমান চেক কৰিব লাগে কিছুমান ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ আগত। এতিয়া ধৰক কামৰূপ মেট্ৰ' বা যোৰহাট, শিৱসাগৰ, কৰিমগঞ্জ, এইবোৰ ডিষ্ট্ৰিক্টত লিটাৰেচি ৰেট বহুত বেছি আছে। চ' আপোনালোকে প্ৰিফাৰেঞ্চত ৰখাৰ আগত এইবোৰ অলপমান চেক কৰি ল'ব, কাৰণ এইবোৰ কথাও, এইবোৰ ফেক্টৰেও মানে বহুখিনি প্ৰভাৱ মানে পেলায়। চ' অলপ চাই চিতি ডিষ্ট্ৰিক্টবিলাক চিলেক্ট কৰিব। মই ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰত মানে ভিডিঅ' আনিম, আৰু ইয়াৰ পিছত আপোনালোকে টাচত থাকিব। আৰু এনেকুৱা কিছুমান কথা আপোনালোকে চাই ল'ব, কাৰণ ডিষ্ট্ৰিক্ট এখন চিলেক্ট অকল মানে দৌৰাদৌৰিকৈ কৰি দিলেই নহয়, বহুত কথা জড়িত হৈ থাকে সেইখন ডিষ্ট্ৰিক্টত। চ' আজি ভিডিঅ'টো এইখিনিয়ে আছিল। হয়তো আপোনালোকে ভালকৈ বুজি পাইছে যিখিনি বুজাইছোঁ। কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব। চ' থেংক ইউ।